আশা কৰোঁ সকলো কুশলে আছে। মই আজি আপোনালোকলৈ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাব। ভিডিঅ'টি আজি আলোচনা কৰিম যে আচাৰ্য পংকজ পাঠক দেৱে পাইলছ অৰ্থাৎ কেঁচুমূৰীয়া ৰোগীসকললৈ যি পৰামৰ্শ আগবঢ়াইছিল, সেই পৰামৰ্শ সঁচাই চমৎকাৰ। মই মোৰ 3জন বন্ধুৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা দিহা পৰামৰ্শ অনুযায়ী সেই ঔষধ গ্ৰহণ কৰিব দিলোঁ। দেখিছোঁ যে খুবেই সাংঘাতিক ধৰণে মোৰ বন্ধুসকল নিৰোগী হৈ আহিছে। মই অনুভৱ কৰিলোঁ যে নাই, আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়াম। যিসকলে জানে তেখেতসকলেতো জানেই, যিসকলে নাজানে এই ভিডিঅ'টোৰ জৰিয়তে লাভান্বিত হ'ব বুলি আশা কৰিলোঁ। পাইলছ বা অৰ্শ ৰোগ কিহৰ কাৰণে হয়? স্বাভাৱিক কথা যে আমি যি খাদ্য বস্তু গ্ৰহণ কৰোঁ, সেই খাদ্য বস্তু হজম নহয়, শৰীৰত বেছি দিনলৈকে জমা হৈ থকাৰ ফলত শুকাই যায় শৰীৰৰ ভিতৰত, তেতিয়া শৰীৰে ত্যাগ কৰিবলৈ কষ্ট হয়। আৰু সেই ত্যাগ অৰ্থাৎ সেই তাৰ পৰাই আমাৰ অৰ্শ বা পাইলছ ৰোগ আৰম্ভ হয়। সেয়েহে কোৱা হয় যে আমি সদায় খাদ্য বস্তু চোবাই খাব লাগে, উপযুক্ত পানী খাব লাগে। কিন্তু খাদ্যৰ লগে লগে পানী নহয়, এইটো মাৰাত্মক। গতিকে আমি পানী খাব লাগিব খাদ্য খোৱাৰ নিৰ্দিষ্ট সময়ৰ পাছত। এটা কথা হ'ল, ক'বলৈতো ভাল, কিন্তু খাদ্য চোবাই খোৱা, লাহে লাহে খোৱা, পানী দেৰিকৈ খোৱা ইমান সহজ নহয়। গতিকে মই মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত সুন্দৰকৈ ব্যাখ্যা কৰিছোঁ। মোৰ ভিডিঅ'টো আছিল যে গেছৰ দৰে ভীষণ ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পালোঁ। সেই ভিডিঅ'টো চাব, তাত মই সুন্দৰকৈ উল্লেখ কৰিছোঁ কেনেকৈ চোবাই খাব পাৰি, সম্ভৱ পানী কেনেকৈ। তেতিয়াহে চোবাই আপুনি খাব যেতিয়া শিকিব, তেতিয়াহে আপুনি দেৰিকৈ পানী খাব পাৰিব। কিন্তু চোবাই খোৱাৰ অভ্যাসটো নহ'লে আপুনি পানী নোখোৱাকৈ থাকিব নোৱাৰে। গতিকে সেই ভিডিঅ'টো চাব। আজি সেই বিষয়ে আলোচনা নকৰোঁ। আজি আমি আলোচনা কৰিম পাইলছৰ ওপৰত। পাঠকদেৱে তেখেতৰ কিতাপত সুন্দৰকৈ উল্লেখ কৰিছে যে পাইলছ ৰোগীসকলে কেনেকৈ থাকিব লাগে, কি খাদ্য বস্তু গ্ৰহণ কৰিব লাগে। গতিকে মই সেইখিনি ব্যাখ্যা নকৰোঁ। খালি মুখ্যতে এটা কথা ক'ম যে আপোনালোকে যিসকল ৰোগত ভুগি আছে বা যিসকল ৰোগ নিৰোগী, পৰাপক্ষত আমি আঁহজাতীয় খাদ্য বেছিকৈ খাব লাগে। মাছ মাংস জাতীয়, চৰ্বি তেলজাতীয় খাদ্য অত্যাধিক খোৱাটো বেয়াই। আধুনিক জীৱন পদ্ধতিটো এয়াই হৈছে, আমি খুবেই মাছ মাংসৰ প্ৰতি লালায়িত হৈছোঁ বা অত্যাধিক পৰিমাণে খোৱাও হৈছে, ধৰক সত্য। গতিকে আঁহজাতীয় খাদ্য আমি আমাৰ শৰীৰৰ বাবে খাব লাগিব, কাৰণ শৰীৰটো সুস্থ হৈ থাকিলেহে সকলো। অসুস্থ শৰীৰেৰে একো কৰিয়েই আমি সুখ নাপাওঁ। সেয়েহে পৰাপক্ষত মই মোৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়াম, যিসকলে পাইলছ ৰোগত ভুগি আছে, আপোনালোকে অনুগ্ৰহ কৰি খাদ্য বস্তু নিয়ন্ত্ৰণ কৰক, নহ'লে খুবেই কষ্টকৰ হৈ পৰিব জীৱন। মই মোৰ 3জন বন্ধু আছিল। এজন বন্ধু, তেখেতৰ কেঁচুমূৰীয়া ৰোগটো আছে, অত্যন্ত দুৰ্বল। সেইদিনাখন এটা ডাঙৰ প্ৰগ্ৰেম হৈ আছিল। মই তেখেতক সুধিলোঁ যে তোমাৰ কি হৈছে? তেওঁ ক'লে যে মোৰ এনেকুৱা প্ৰব্লেম। ঠিক আছে, পুৱা তোমাক লগ ধৰি মই বিষয়টি ক'ম ক'লোঁ তেওঁক। গতিকে মই পুৱা যেতিয়া তেওঁৰ ওচৰলৈ যাওঁ, গম পাওঁ যে তেওঁক পুৱা উঠাই আনিবলগীয়া হৈছে, অৰ্থাৎ দাঙি আনিবলগীয়া হৈছে। কিহৰ কাৰণে? নিশা তেওঁ অত্যাধিক মাছ মাংস খালে, খোৱাৰ ফলত পুৱা লেট্ৰিন গ'ল। লেট্ৰিনত তেখেতৰ অত্যাধিক ব্লিডিং হ'ল, যাৰ ফলত তেখেত বাগৰি পৰিল। গতিকে চাওক, তেওঁৰ ইমানেই ৰোগত আক্ৰান্ত হৈ আছে, কিন্তু তেওঁ নিজৰ খাদ্যাভ্যাসত নিয়ন্ত্ৰণ ননাৰ কাৰণে তেওঁ তাত এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হ'ল। তেতিয়া মই তেওঁক আচাৰ্য পাঠকদেৱে যি পৰামৰ্শ দিছিল, সেই পৰামৰ্শটো মই তেওঁক জ্ঞাত কৰালোঁ। তেখেতৰ পৰামৰ্শ আছিল যে মালভোগ কল এটি ল'ব লাগে, তাত 1 গ্ৰাম কফুৰ সুমুৱাই নিশাটো থৈ দিব লাগে, আৰু পুৱা উঠি খালী পেটত সেই কলটি খাব লাগে। এনেকৈ 30 দিন খাবলৈ কৈছে। মই সেই পৰামৰ্শ তেওঁক দিলোঁ। গতিকে তেওঁ মালভোগ কলেৰে পিছদিনাখনৰ পৰা আৰম্ভ কৰিলে, আৰু 7 দিনমানৰ পিছত মই খবৰ লওঁতে তেওঁ যথেষ্ট ভাল বুলি ক'ল। মোক ক'লে খুবেই ভাল লাগিল যে ধৰক মই দিয়া পৰামৰ্শ মতে খাই যদি এজন ৰোগীয়ে সুস্থ হোৱা বুলি কয়, তাতকৈতো আৰু ভাল লাগিবলগীয়া একোৱেই নাই। গতিকে মই তেতিয়াই অনুভৱ কৰিছিলোঁ যে নাই, ভিডিঅ' এটি মই আপোনালোকলৈ আগবঢ়াওঁ। কিছুদিন ৰ'লোঁ। এগৰাকী নতুনকৈ বোৱাৰী বিয়া হৈ আহিছিল মোৰ ঘৰৰ কাষলৈ। বোৱাৰীজনী সেই একেই পাইলছ ৰোগত ভুগি আছিল, খুবেই কষ্ট পাই আছিল। আৰু ঠাই বিশেষে এটা কথাও আছে যে আমাৰ সমাজত যে পাইলছ ৰোগ হ'লে ডক্টৰৰ ওচৰলৈ যাব নালাগে, আমি আয়ুৰ্বেদিক বা
ঘৰুৱা খাদ্য খালেই ভাল হয়, তেনেকুৱা কিছুমানো প্ৰচাৰ আছে। গতিকে সেই প্ৰচাৰেই হওক বা ডক্টৰৰ ওচৰলৈ গৈ ভাল নোপোৱাই হওক, বিভিন্ন কাৰণতে নহওক কিয় তেওঁলোকে মানে গাঁৱলীয়া সুলভতে পোৱা দৰৱ খাই আছে, হয়তো ভাল পোৱা নাই। মই বিষয়টো জানি তেওঁলোকলৈ এই পৰামৰ্শটি আগবঢ়ালো যে এনেকুৱা এনেকুৱা। কিন্তু সেই মুহূৰ্তত ধৰক মালভোগ কল পোৱা নগ'ল, তেতিয়া মই তেওঁলোকক চেনিকলকে খাবলৈকে ক'লো, মোৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়ালো। আৰু সেই মুহূৰ্ততে তেওঁলোকে চেনিকলত কফুৰ ভৰাই খোৱা আৰম্ভ কৰিলে। 7 দিনৰ পিছতে মই খবৰটো লৈছো আগৰটোৰ কেছৰ দৰেই, গম পাইছো যে নাই সুফল পাইছে। ঠিক তেনেকৈ মোৰ আৰু এজন বন্ধুক তেনেকৈ পৰামৰ্শ আগবঢ়ালো, তেওঁ তেনেকৈ সুফল পালে। গতিকে যেতিয়া মই 3জন বন্ধুৰ ক্ষেত্ৰত দেখিলো যে এই কলৰ ভিতৰত কফুৰ ভৰাই খাই পাইলছ ৰোগীসকলে খুবেই সহজভাৱে আৰাম পাইছে, লাভান্বিত হৈছে, তেতিয়া মই ভিডিঅ' এটি আপোনালোকলৈ বনাম বুলি ভাবি আজি এই ভিডিঅ'টি বনালো। গতিকে মই ভিডিঅ'টিত মই ব্যক্তিগত হিচাপে যিখিনি অভিজ্ঞতা লাভ কৰিছো সেইখিনিহে তুলি ধৰিছো। বাকীখিনি লাগিলে আপোনালোকে ঔষধি কিতাপখন আনিব, পংকজ পাঠকদেৱৰ, তেখেতে তাত সুন্দৰকৈ উল্লেখ কৰিছে। গতিকে আপোনালোকে পঢ়িলে সকলোখিনি পাব। মই সেইখিনিলৈ নাযাওঁ, মই খালি মোৰ অভিজ্ঞতাটোৱে ৰোগী 3জনে পোৱা, মোৰ বন্ধু, বিশেষকৈ মোৰ বন্ধু 2জন আৰু মোৰ ওচৰৰ বোৱাৰীজনীয়ে পোৱা লাভালাভৰ বিষয়ে জনাবলৈ মই আজি ভিডিঅ'টি আপোনালোকলৈ বনালো। এই কাৰণে বনালো যে ঘৰুৱা দৰৱ কলৰ ভিতৰত কফুৰ ভৰাই খাব লাগে, তেনেই সাধাৰণ। কিন্তু সেই সাধাৰণ দৰৱটি খায়েই ইমান কষ্টকৰ ৰোগত যেতিয়া ৰোগীসকলে সুফল পাইছে, গতিকে যিসকলে নাজানে মই সেইসকললৈ এই ভিডিঅ'টি আগবঢ়াইছো। আশা কৰিম যে আপোনালোকে ভিডিঅ'টি শেষলৈকে শুনিছে আৰু গুৰুত্ব সহকাৰে লৈছে আৰু আপোনালোকৰ জীৱনত ব্যৱহাৰ কৰক, নিশ্চয় দেখিব যে সুফল পাব। মোৰ দৃঢ় বিশ্বাস আছে, কাৰণ মই 3জন বন্ধুৰ ক্ষেত্ৰত মই বিশ্বাসটো পাইছো, সেইকাৰণে মই আপোনালোকক জ্ঞাত কৰিছো। কিন্তু শেষত আকৌ কম, কিন্তু খাদ্যাভ্যাসত আপোনালোকে গুৰুত্ব দিব। বিশেষকৈ কেঁচুমূৰীয়া ৰোগৰ ৰোগীসকলে টোপনি ক্ষতি কৰিব নালাগে, কাৰণ টোপনি ক্ষতি কৰিলে আমাৰ বদহজমি হয়। বদহজমি হলেই ৰোগটোৱে আক্ৰমণ বৃদ্ধি হয়। লগতে মঙহজাতীয় খাদ্য, বিশেষকৈ মাংস, কাচকল, ৰঙালাও, মচুৰ দাইল ৰোগীসকলে খাব নালাগে। আৰু ঠাণ্ডা পানী কেতিয়াও খাব নালাগে, বা ঠাণ্ডা বস্তু কমেই খাব লাগে। কাৰণ আমি যিমানেই ঠাণ্ডা নাখাওঁ বাহিৰৰ পৰা, আমাৰ শৰীৰে উপযুক্ত গৰম কৰিহে খায়। গতিকে সেইকাৰণে বেছি ঠাণ্ডা খালে আমাৰ শৰীৰৰ এনাৰ্জি সেই ঠাণ্ডা বস্তুখিনি গৰম কৰোঁতেই গুচি যায়। সেইকাৰণে কোৱা হয় যে ৰোগীসকলক যে ঠাণ্ডা খাব নালাগে, আপোনালোকে সদায় স্বাভাৱিক গৰম দিনত স্বাভাৱিক যিটো পানী থাকে সেইটোৱেই খাব, আৰু ঠাণ্ডা দিনত উনি পানী খাব। খুবেই লাভদায়ক। গতিকে শৰীৰটোৱে মেইন। যদি শৰীৰটো নাথাকে তেতিয়াহ'লে আৰু আমি বাকীখিনি কৰিতো ইমান লাভান্বিত নহ'ম, এটা কষ্টকৰ জীৱন। গতিকে মই ভাবোঁ যে আপোনালোকে অকণমান কষ্ট কৰি নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি আপোনালোকে এই কেঁচুমূৰীয়া বা পাইলছৰ দৰে ৰোগৰ পৰা অতি সহজে মুক্ত হ'ব পাৰিব। ধন্যবাদ। মই মোৰ ভিডিঅ'টি আজিলৈ ইমানেই। গতিকে যদি ভিডিঅ'টি ভাল লাগিল আপোনালোকে লাইক কৰি দিব। প্ৰথমবাৰলৈ চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে টিলিঙাটি বজাই দিব যাতে মোৰ ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে পায়। ধন্যবাদ।